हाई गाइस कविता मानव चेनेल टुले आपनालोকক সকলোকে স্বাগতম জনাইছো আহকচোন আজি মই আপোনালোকক কি কেনে ধৰণৰ ৰেচিপি বনাই দেখাও আৰু ভাবিলো মই বনাও যেটা আপোনালোকৰ লগতো শেয়াৰ কৰো কিছুমানে জানিবও পাৰে তথাপিতো মই মোৰ ধৰণে ৰেচিপিটো মই আপোনালোকক আগবঢ়াইছো চাওকচোন এয়া মই সৰু মাছ লৈছো আৰু ইয়াৰ বাবে লাগিব আপোনাৰ আলু এয়া মই আলু তিনটা মানে এনেকৈ কাটি লৈছো আপোনালোকে নিজৰ ইচ্ছামতে দুটাও দিব পাৰে মই তিনটা দিছো তাৰ পাছতে তাৰ বাবে লাগিব আপোনাৰ আদা নহৰু আৰু জলকীয়া মই ইয়াত থেতালি লৈছো তাৰ পাছতে লাগিব আপোনাৰ নৰসিংহৰ পাত মই ইয়াত নৰসিংহৰ পাত লৈছো নৰসিংহৰ পাত আকোই হল তথাপিতো মই লৈছো আপোনালোকৰ সৰহ থাকিলে সৰহকে দি দিব তাৰ পাছতে মই আপোনালোকক এতিয়া দেখাই গৈছো কেনেকৈ মই কি কৰো এই সৰু মাছখিনি মই আগতেকে ফ্ৰাই কৰিলো তাৰ পাছত আপোনালোকক মই দেখাই আছো চাই থাকিবচোন ভিডিওটো এয়া দেখিছেনে মই কেৰাহী গেছত বহাই দিছো আৰু মই গেছটো হাই ফ্লেমতে ৰাখিছো কেৰাহী আপোনাৰ গৰম হৈ গৈছে গৰম হোৱাত মই ইয়াত তেল অকণমান দি দিছো আপোনাৰ এয়া তাৰ পাছতে মই ইয়াত এতিয়া দিম আপোনাৰ তেল গৰমই হৈ আছে যেহেতু মই আদা নহৰু এয়া দি দিছো অকণমান দেৰি ভাজিব লাগিব কেঁচা আদা নহৰু কেঁচা গোন্ধ নজালৈকে অকণমান ভাজিব লাগিব তাৰপাছত দেখাই আছোঁ এয়া মই অকণমান ভাজিলোঁ 2 মিনিটমান এয়া মই নিমখ দিছোঁ নিমখটো আপোনালোকৰ আন্দাজমতে আপোনালোকে নিজেই দি ল'ব তাৰ পাছতে মই এয়া হালধি দিছোঁ আপোনালোকে হালধি নিজৰ আন্দাজমতে দি ল'ব এয়া ধৰিয়ে গৈছে তাৰ পাছতে মই এতিয়া ইয়াত দিম আপোনাৰ নৰসিংহৰ পাতখিনি এয়া তাৰ পাছতে মই ইয়াত দিম আপোনাৰ আলুখিনি দি দিছোঁ মই এনেকৈ আলুখিনি দি ল'ম মই আলুখিনি এনেকৈ দি ল'লোঁ তাৰপিছত মই এতিয়া এনেকৈ লৰাই দিম এতিয়া আলুখিনি অকণমান ভাজিম তাৰ পাছতে পানী আপোনালোকক তাৰ পাছত মই দেখাই আছোঁ আপোনালোকে চাই থাকিবচোন এয়া মই আলুখিনি ভাজি ল'ব লাগিব এয়া তাৰপাছত আপোনালোকক মই দেখাই আছোঁ চাই যাব মই এইখিনি অকণমান এয়া দেখিছেনে পানী অকণমান দি দিছোঁ অকণমান সিজিবৰ কাৰণে এয়া সিজিলেতো আপোনালোকে গমেই পাব আৰু এটা কথা মই কৈ থওঁ আপোনালোকে জ্বলা যিমান খাব পাৰে সিমান দিব কাৰণ মই জ্বলা বেছি নাখাওঁ বুলি মই কমকৈ দিছোঁ এয়া মই এতিয়া আলুবোৰ সিজিবলৈ দিম তাৰপাছত আপোনালোকক দেখাই আছোঁ চাই থাকিব এনেকৈ মই ঢাকি ভাজি থাকিম অকণমান দেৰি এয়া মোৰ আলুখিনি সিজিলে দেখিছেনে এয়া ধুনীয়াকৈ সিজিলে এয়া তলত ৰৈ যাব ধৰিছে যে আলুখিনি সিজালৈকে এনেকৈ হেৰি কৰি পেলাই তাৰ পাছতে আপোনালোকে ইয়াত পানী দিব যিমানকণ জোল বনাই সিমানকণ পানী দিব আপোনালোকে খাই কিন্তু বহুত টেষ্ট হয় ভাল লাগে জ্বলা আপোনালোকে যদি যিমান মানে জ্বলা খাই সিমান দিলে আৰু টেষ্ট হয় এয়া এইখিনি মই ইমান পানী দিছোঁ আৰু মই ইয়াত আৰু অকণমান পানী মই যোগ কৰিম কাৰণ শুহিব যে পানীকণ শুহিব সেইবাবে মই ইয়াত আৰু অকণ পানী এড কৰি দিছোঁ তাৰ পাছতে মই গেছৰ ফ্লেমটো ল' কৰি ৰাখিছিলোঁ এতিয়া মই হাই কৰি দিছোঁ এয়া মই উতলিব দিম তাৰ পাছত আপোনালোকক দেখাই আছোঁ চাই যাবচোন দেখিছেনে মোৰ আলুৰ নহৰু আদা দিয়া চব্জিকণ ৰেডি আৰু মই এইকেইটা মাছ দিম মই তাককৈ দিছোঁ কাৰণ আমি মানুহ দুটাহে মই দি দিছোঁ ইয়াত
দিছোঁ অলপমান দেৰি উতলিব দিম তাৰপাছত আপোনালোকক দেখাই আছোঁ চাই দিব আপোনালোকে নিমখটো নিজৰ আন্দাজমতে দি ল'ব মোৰ কম হ'ল কাৰণে মই আকৌ দি দিছোঁ গতিকে নিজৰ আন্দাজমতে চাই ল'ব জলকীয়া আদা নহৰু বেছি দিব নালাগে তাককৈ দিলেই হ'ল যিমানকণ আপোনালোকে বনায় সিমানকণৰ জোখত দিলেই হ'ব দেখিছে এয়া মই আৰু অলপমান দেৰি শুহিব দিম তাৰপাছত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই যাব এয়া দেখিছে কিমান কমি গ'লগৈ এয়া এনেকেই ভাল লাগে আপোনাৰ আৰু আপোনালোকে জ্বলা যদি বেছিকৈ খায় জ্বলা বেছিকৈ দিব আৰু আজি এয়া মই আলু নহৰু আদা জলকীয়া দি আৰু সৰু মাছ দিয়াৰ ৰেচিপি ৰেডি হৈ গৈছে খাব পৰা এয়া ভাতৰ লগত ধুনীয়াকৈ আপুনি পৰিৱেশন কৰিব পাৰিব বহুত ধুনীয়া লাগে খাই আপোনালোকে যদি এবাৰ খোৱা নাই খাই চাবচোন আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে যাতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেতিয়াহ'লে বাই বাই